হে গাইছ কি খবৰ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাগতম জনাইছোঁ এলা ব্ৰাইডেন ব্লগছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। তো গাইছ আজি আকৌ পথাৰৰ মাজত আহি গৈছোঁ আৰু এইফালে চাওক এইখন পথাৰখন সেইদিনাখনি আমি য'ত মেগী চেলেঞ্জটো কৰিছিলোঁ এইখন পথাৰলৈকে আহি গৈছোঁ আৰু আজি মানে সৰুকৈ খানা এটা খাওঁ বুলি ভাবিছোঁ লগৰ কেইটামানৰ লগত। সিহঁতে এইফালে কিবা কিবি বনাই আছে, তাত যাম এতিয়া ধুনীয়াকৈ। তো কি বনাই আছে কি কৰি আছে সকলোবোৰ দেখামগৈ ধুনীয়াকৈ, বলক তাত দেখাওঁগৈ। তো গাইছ আৰু এইফালে আহি গ'লোঁ, এইফালে বহি আছে হাঁহিছা তাৰ, আৰু এইফালে ভাত বনাই আছে, জুই জ্বলি আছে ধুনীয়াকৈ। ভাতখিনি দেখাই দিছোঁ একবাৰ, ৰঙা হৈ আছে, ভাত বনাই আছে ইয়াত। আৰু এইফালে কিবা কিবি আলু চালু কাটি থৈ দিছে, তেল চেল অনা হৈছে, কেৰাহী চেৰাহী ইয়াত আছে। আৰু পাছত দেখাই আছোঁ ভালকৈ। আৰু এইফালে ভাত হৈ আছে ধুনীয়াকৈ, ভাতখিনি হৈ থাকক। আমি এতিয়া ভাত খাবলৈ কাঁহী অনা নাই, সেইবাবে কলপাত কাটিব যাওঁ। ইয়াত কলগছ আছে পথাৰৰ মাজত, ধুনীয়াকৈ কলপাত কাটিব যাওঁ। সিটো গুচি গ'ল কলপাত কাটিবলৈ, গছ কাটিব, গছজোপা কাটি দিলে যে। এতিয়া কলপাত কাটি লওঁ, ভাত খাবলৈ কলপাত অনা নাই, ভাত খাবলৈ কাঁহী অনা নাই যিহেতু এতিয়া কলপাত কাটোঁ। কাটি ইয়াতে অলপ ৰ'দত শুকাবলৈ থৈ দিছোঁ। আৰু এইফালে ভাত হৈ আছে, হৈ গ'ল ভাত প্ৰায় হৈছেগৈ আৰু গাইছ ভাত হৈ গ'ল। ভাত ইয়াত নমাই দিয়া হ'ল আৰু এইফালে জুই জ্বলি আছে। ইয়াৰ পাছৰ কাৰ্যসূচী মাংসখিনি বইল কৰিব লাগে। মাংসখিনি ইয়াত ধুনীয়াকৈ বইল হৈ আছে, অলপ টাইম বইল হওক, তাৰপাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন থকা জীৱন ৰুদৰে ৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। আৰু মাংস ইয়াত ধুনীয়াকৈ উতলি আছে আৰু বেছি টাইম নালাগে, ধুনীয়াকৈ হৈ যাব। তো গাইছ আৰু এইফালে মাংস বনি কমপ্লিট হৈ গৈছে, এতিয়া নমাব লাগে। নমাই পিনি ধুনীয়াকৈ ভাতটো খাব লাগে। আৰু এইফালে জেগা চাফ কৰি আছে ধুনীয়াকৈ ভাত খাবলৈ, কলপাত কাটি লৈ আহিলে। আৰু এইফালে চেক কৰি আছে মাংস ধুনীয়াকৈ। আৰু এইফালে মাংসখিনি নমাই দিয়া ধুনীয়াকৈ, মাংসখিনি নমাই ধুনীয়াকৈ ভাত বাঢ়ি খাব লাগে। আৰু ভাত বাঢ়ি আছে ধুনীয়াকৈ। সেই পাঁচটা লয় আৰু ইয়ালৈ ভাত থাকক হয় বোলে। আৰু ল'ৰাকেইটা আপোনালোকক ধুনীয়াকৈ চিনাকি কৰাই দিছোঁ। এজন মেট্ৰিক পৰীক্ষা শেষ হৈছে সেইকাৰণে খানা খাইছে, আৰু এজন মেট্ৰিক পৰীক্ষা শেষ হৈছে সেইকাৰণে খানা আছে, আৰু এজনো একেই। আৰু আমাৰ বহুত ডাঙৰ ল'ৰাটো, নহ'লে চিনিয়ে নাপাব আপোনালোকক, এইটো মই। আৰু এইফালে ভাতখিনি বাঢ়ি লওক, ভাতখিনি বাঢ়ি লৈ খাব মই দেখাই আছোঁ আৰু আপোনালোকক। আৰু ধুনীয়াকৈ ভাত বাঢ়ি দিলে, ভাত মাংস বাঢ়ি দিলে আৰু চব বহি গ'ল। ই বহি গ'ল, সি বহি গ'ল, চবে বহি গ'ল। ই গামলাত খাইছে আৰু দেখাই দিছোঁ চবখিনি এবাৰ এবাৰ।
আৰম্ভ কৰিয়ে দিলে সিহঁতে খাবলৈ। মই বহি লওঁ ধুনীয়াকৈ। এইখিনি মোৰ ল'ৰা 5টা আমি ধুনীয়াকৈ মই বহি লওঁ। এইখিনি মাংস, গাহৰি মাংস, পৰ্ক ধুনীয়াকৈ বহি ল'লে চবেই। এতিয়া মই বহি লৈ ধুনীয়াকৈ খাই দিম আৰু এক পিচ এনেকৈ গাহৰি মাংস লৈ মজা গাইছ। মজা লাগিছে খাবলৈ ধুনীয়াকৈ আৰু এপিচ এনেকৈ পিঁয়াজ। তো গাইছ আমি খাই লওঁ, খাই বৈ লগ পাই আছোঁ আৰু আৰু আমাৰ ধুনীয়াকৈ ভাত পানী খোৱা হৈ গ'ল। আৰু পাতখিনি আমি তাত পুতিবলৈ ধুনীয়াকৈ গাঁত খানি আছে সিহঁতে, নহ'লে গৰুৱে খাই দিলে অলপ বেয়া হৈ যাব, মছলা দিয়া যে সেইবাবে। আৰু খাই বৈ হৈ গ'ল ধুনীয়াকৈ। অলপ অলপ থাকিলে বাৰু এইখিনি পুতি দিম, একো নাই। পাতখিনি ইয়াত ধুনীয়াকৈ পুতি দিব লাগে। আৰু নাই নে পাত? আৰু তাত পাত নাই, পাতখিনি পুতি দিয়া ধুনীয়াকৈ। আৰু কেৰাহী চেৰাহীবোৰ ধুনীয়াকৈ ধুবলৈতো ইয়াত একো নাই পথাৰত, ঘৰত নি ধুব লাগিব। তো গাইছ এই ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে নতুন জেগাৰ লগত। আজিলৈ বাই বাই।